ছুটি আহি আছিলোঁ ঘৰলৈ বুলি, অসমলৈ বুলি। ট্ৰেইনখন ভুলতে এখন বাংলাদেশ পালেহি দেখোন। নে কি ইয়াত গুৱাহাটী লেখা আছে দেখোন, বাংলাদেশ নহয়। এইটো কোনোবাই দেখি ক'বনে এইটো গুৱাহাটী ৰেলৱে ষ্টেচন বুলি? কি অৱস্থা হৈ গ'ল আমাৰ অসমৰ। এইটো লাগিছেনে গুৱাহাটী ৰেলৱে ষ্টেচন? এইখন আমাৰ অসম লাগিছে জানো? এইখিনি ক'ত যাব, ক'ৰ পৰা আহিছে, কোনো ঠিক থকা নাই। ডেকাই চাব নে গাভৰুৱে চাব, বুঢ়াই নে বুঢ়ীয়ে নে কেঁচুৱা, কোনো সীমা নাই। ৰেলৱে ষ্টেচনত ধৰি ৰাখিবলৈ জেগা নাই, এইটো অৱস্থা। ক'ত ক'ত কেনেকৈ পৰি আছে কোনো চাই গ'ব নাই। দেখিছেনে বাৰু? এইটো প্লেটফৰ্মটো 600-700 মিটাৰমান হ'ব, গোটেইটো ভৰি আছে। খতম দি দিলে, অসম খতম কৰি দিলে। এইজন পুলিচ কেইজন আছে, সুধিছে নে নাই সিহঁতি জানিব। তাতে বনাই ল'ব সিহঁতি। অসমখন শেষ কৰি দিলে, শেষ। মামা আপুনি চাই ল'ব ভিডিঅ'টো। এতিয়া আপাৰ আসামৰ পাল, লৱাৰ আসামটো চেছে কৰি দিলে।